জানমণি জানমণি ঐ জানমণি জানমণি আরে জানমণি নাই কতবা গ'ল ঐ জানমণিৰ মাকো নাই কতবা গ'ল ও কত গৈছিলা তুমি কিয় চকত গৈছিলা আনিবলৈ তোমাৰ টিউচনৰ টাইম হৈছে তুমি গম নোপোৱা নেকি মা কত গৈছে কাপোৰ ধুবলৈ গৈছে মাও আজি জানিব লাগিছিল টাইমটো বাৰু যি কি নহওক যা চিপটো থৈ আহ যা যা বহা টাইম মোৰতো বহুত সময় হ'ল ৰখি থকা তোমাৰ কিমান টাইম হৈছে গম নোপোৱা নেকি মানে টাইম পাৰ হৈ গ'ল এতিয়াতো তোমাৰ মই 9:30 আহো কিন্তু তোমাৰ বহুত সময় আধা ঘণ্টাই হৈ গ'ল মাও নাই বাৰু যি কি নহওক কালি তোমাক মুখস্থ কৰিব দিছিলোঁ কবিতাটো মুখস্থ কৰিছানে দা মাতাছো কবিতাটো বাৰু 1 2 বাকাল নাইছো 3 4 9 8 10 5 6 8 7 8 9 10 a big fat can ভাল হৈছে ঠিক আছে ভাল লাগিছে মুখস্থ কৰিব দিয়াৰ পিছত পাৰিছা ভাল লাগে তাৰ পিছত তোমাক মই কিছুমান ফলৰ নাম তোমাক মুখস্থ কৰিব দিছিলোঁ মই এতিয়া সুধিম তুমি ক'বা ন এপল মানে কি কোৱাছো আপেল ম্যাঙ্গো মানে আম পাইনএপল মানে মাছুৰ খাল প্লাম মানে প্লামেট অরেঞ্জ মানে কমলা জ্যাকফ্ৰুইট মানে কঁঠাল পিয়ার মানে নাচপতি পমগ্রানেট মানে ডালিম বেনানা মানে কল ইয়াৰ উপৰ আৰু এটা তুমি আমি যে খাও ঔটেঙাৰ মানে ইংৰাজী কি জানা তুমি কোৱাছো ঔটেঙা কত পালা তুমি ঔটেঙা টিকটকত দেখিছা টিকটকত বাৰু ময়ো পাহৰিলো কালিলৈ বাৰু মই তোমাক কম ঔটেঙাৰ হেৰিটো কি ন ঠিক আছে বাৰু হেৰি কৰা এই গানকে গোৱা এটা তুমি কি গান গাবানে তুমি প্ৰাৰ্থনা কি ভাল পোৱা তুমি প্ৰাৰ্থনা ন দিয়া প্ৰাৰ্থনাতে হ'ব দিয়া হ'ব ঠিক আছে বাৰু ভাল লাগিছে পাৰিছা দি এতিয়াৰ পৰাই এইবিলাক মানে এতিয়াৰ পৰাই চেষ্টা কৰিব লাগিব ঠিক আছে আৰু তুমি দুটামান মুখস্থ কৰিবা প্ৰাৰ্থনা দিয়া হয় নেকি দিয়া ভাল কথা ইয়াৰ ওপৰত তোমাক মই যোৱাকালি চাব কৈছিলোঁ বাক্সা জিলাৰ বিষয় ন বাক্সা জিলাৰ বিষয় তুমি চাইছানে বাৰু মই তোমাক দুটামান প্ৰশ্ন সুধিম তুমি মানে প্ৰশ্নকেইটা ক'বা তাৰপিছত মই মানে তোমাক লিখিও দিম আজি ন মই সুধিম সোধাৰ পিছত তোমাক সোধা শেষ হোৱাৰ পিছত মই লিখি দিম তোমাক দে আমাৰ জিলাখনৰ নাম কি তুমি প্ৰথমে সেইটো কোৱা বাক্সা জিলা থেংক ইউ আমাৰ জিলাখনৰ মহকুমা কেইটা তিনিটা তাৰপিছত আৰু এটা কোৱা তুমি আমাৰ জিলাখনৰ মানে ৰেল ষ্টেচন জানানে আমি যে ট্ৰেন আমি দূৰণিলৈ উঠি যাওঁ
ৰেল ষ্টেচন তোমাৰ ওচৰতে থকা কি বাৰু কোৱাচোন Goreশ্বর গড়েশ্বৰ হৈছে কিন্তু ইয়াৰ ওপৰত আৰু এটা আছে মানে চণ্ডীগড় কিন্তু চণ্ডীগড়ত গোটেই ট্ৰেইনবিলাক নৰখে গতিকে আমাৰ মূলতঃ গড়েশ্বৰ মানে ৰেল ষ্টেচনটোৱে মনত ৰাখিব লাগিব তুমি তাৰ পিছত তুমি আমি মানে চাহ খাওঁ চাহ গতিকে এই চাহ বাগিচাৰ বিষয়ে তুমি জানা ক'ত আছে নাজানা মই কৈ দিছো আমাৰ বাক্সা জিলাৰ উল্লেখযোগ্য চাহ বাগিচা হ'ল নাগৰিজুলি চাহ বাগিচা মেনকা চাহ বাগিচা মনত ৰাখিবা এইবিলাক তাৰ পিছত মই আকৌ কৈ দিছো তোমাক আমাৰ জিলাখনৰ উপনৈ লখৈতৰা বৰলীয়া মৰা পাগলা দিয়া এইবিলাক হ'ল আমাৰ উপনৈ তুমি মনত ৰাখিবা ঠিক আছে তাৰ পিছত আৰু তোমাক এটা মই সুধো আমাৰ জিলাখনৰ এইটো জানিব লগা কথা তুমি আমাৰ জিলাখনৰ নাম বাক্সা জিলা গতে বাক্সা জিলাৰ চাৰিসীমাটো জানিব লাগিব তুমি চাৰিসীমা জানানে পূব পশ্চিম উত্তৰ দক্ষিণ কিন্তু এই পূব পশ্চিম উত্তৰ দক্ষিণ পূবে কি আছে পশ্চিমে কি আছে উত্তৰে কি আছে দক্ষিণে কি আছে জানা তুমি নাজানা ঠিক আছে বাৰু মই কৈ দিছো তোমাক আমাৰ জিলাখনৰ উত্তৰে আছে ভূটান দক্ষিণে আছে কামৰূপ গ্ৰাম্য নলবাৰী আৰু বৰপেটা জিলা পূবে ওদালগুৰি জিলা আৰু পশ্চিমে চিৰাং জিলা গতিকে মনত ৰাখিবা অহাকালিলৈ মই সুধিম তোমাক আৰু আজি মই লিখিও নিম অলপ পিছত আৰু দুটামান সুধিবলগীয়া আছে তোমাক আমাৰ জিলাখনৰ উল্লেখযোগ্য ঠাই কেইখনমানৰ তুমি নাম মনত ৰাখিব লাগিব এই উল্লেখযোগ্য ঠাই কেইখনমানৰ নাম মই তোমাক কৈছো উল্লেখযোগ্য ঠাই তামুলপুৰ গড়েশ্বৰ নাগৰিজুলি মচলপুৰ বৰমা জালা গোবৰ্ধনা এইবিলাক হ'ল উল্লেখযোগ্য ঠাই আৰু তুমি তেতিয়া কৈছিলা মহকুমা তিনিটা এই মহকুমা তিনিটা কি মই কৈ দিছো আমাৰ জিলাখনৰ মহকুমা তিনিটা এটা হ'ল তামুলপুৰ তাৰ পিছত মচলপুৰ আৰু শালবাৰী গতিকে এই তিনিটা মহকুমাৰ নাম তুমি মনত ৰাখিব লাগিব ইয়াৰ উপৰিও আৰু মই কৈছো তোমাক আমাৰ জিলাখনৰ মানা ৰাষ্ট্ৰীয় উদ্যান আছে গতিকে ইয়াতে ব্যাঘ্ৰ প্ৰকল্প আছে গতিকে তুমি এইখিনি মনত ৰাখিব লাগিব তাৰ পিছত আৰু এটা কথা কওঁ তোমাক যে আমাৰ জিলাখনৰ নাম বাক্সা কেনেকৈ হ'ল সেই বিষয়টো জানিব লাগিব বাক্সা জিলা এই উৰালত খুন্দাৰ পিছত যিখিনি মানে চাউল নাচালাকৈ থাকি যায় সেইখিনি মানে বড়ো ভাষাত বাক্সা বুলি কোৱা হয় আৰু এই বড়ো ভাষাৰ বাক্সাৰ পৰাই আমাৰ জিলাখনৰ নাম বাক্সা হয় বুলি জনশ্ৰুতি আছে গতিকে তোমাক ধুনীয়াকৈ মই এইখিনি লিখি দিম অহাকালিলৈ তুমি মুখস্থ কৰিবা ন ঠিক আছে বাৰু মই তোমাক লিখি দিলো বাক্সা জিলাৰ বিষয় বাক্সা জিলা চাৰিসীমা তাৰ পিছত এইটো মই লিখি দিলো তোমাক হেৰি ষ্টেচন এনেকে তুমি মুখস্থ কৰিবা ন ঠিক আছে বাৰু তে আজি টাইমো হ'ল আজিলৈ এৰিলো আৰু কালি আহিম মই লিখি দিয়া শুনি তুমি মুখস্থ কৰিবা ঠিক আছে বাৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব